Hello friend, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আমি আহিছোঁ ধুবুৰী নালিয়া নামৰ ঠাই এডোখৰত। ইয়াতে মোৰ শহুৰৰ ঘৰ হয়। ইয়াতে থকা নহয়, তথাপি ফুৰিবলৈ আহিছোঁ এপাক। এয়া চাওক, কলা দাইলৰ খেতি। খুব ধুনীয়া খেতি হৈছে। পথাৰৰ মাজে মাজে একপাক ফুৰিছোঁ, ভাল লাগে এনেকুৱা পৰিৱেশবিলাক পাই। এইবিলাক কলা দাইল হৈছে, মই দেখুৱাই দিছোঁ আপোনালোকক। ফ্ৰেণ্ড, এয়া কলা দাইলৰ খেতি, খুব ধুনীয়া দাইল হৈছে। এইবিলাক চাই ফুৰিছোঁ, খুব গৰম। একেবাৰে লগত ছাতি তাতি লৈ ফুৰিছোঁ। একেবাৰে লগত ছাতি তাতি লৈ ফুৰি আছোঁ। একেবাৰে মাত বেয়া হৈ গৈছে, বিয়া খাই চৰ্দি তৰ্দি লাগি একেবাৰে মাত বহি গৈছে। এইবিলাক দালিৰ মাজে মাজে ফুৰিছোঁ। খুব ধুনীয়া এটা গাঁৱলীয়া পৰিৱেশ, ভাল লাগে। আহিলে এনেকৈ ঘূৰি ফুৰা হয়। এইয়া ভণ্টি, এই এজনী ভাই বোৱাৰী, মোৰ হাজবেণ্ড, মোৰ ছোৱালী, একে দাইলৰ মাজত ফটোশ্বুট। ফ্ৰেণ্ড, এয়া মোৰ হাজবেণ্ডৰ ঘৰৰ পুৰণ বস্তি। এইখিনি এইবিলাক এইটো ওচৰতে নদী। এইয়া নদীত মাছ মাৰি আছে। খুব ধুনীয়া এটা পৰিৱেশ। এইয়া মাছমৰীয়াবিলাকে মাছ মাৰি আছে। নাওখন দেখি উঠিবলৈ খুবেই মন গৈছে, কিন্তু মাছমৰীয়া ক'ত উঠিবলৈ দিব। এইফালে গোটেই নদী। এইয়া চাওক, মাছমৰীয়াবিলাকে ধুনীয়াকৈ মাছ মাৰি আছে। ভণ্টি ফটো উঠিবৰ কাৰণে নামি গৈ আছে। এইয়া এইয়া নামি গৈ আছে। ফ্ৰেণ্ড, এয়া পাৰ মাংস আৰু এয়া কল পচলাৰে এসাঁজ নতুন জুতি ল'ম মামা শহুৰৰ ঘৰত। মোৰ নননে বনাই খুৱাব। বলক আপোনালোককো দেখুৱাম কেনেকৈ বনায়। ফ্ৰেণ্ড, এয়া মোৰ ননন, এয়া পাৰ মাংস বনাই খুৱাব আজি। দেখুৱাম আপোনালোকক কেনেকৈ বনায়। কি কি বস্তু লৈছে মই আপোনালোক দেখাই দিছোঁ। এইখিনি পিঁয়াজ কাটি লৈছে, এইখিনি পকা জলকীয়া বটি লৈছে, এইখিনি আদা বটি লৈছে, আৰু এইখিনি নহৰু আৰু জিৰা বটি লৈছে। ইয়াতে এইখিনি পিঁয়াজ বটি লৈছে। এয়া পাৰ মাংস আৰু এইখিনি কল পচলাখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈ কিনে অকণমান বইল কৰি লৈছে, আৰু আলুখিনি সৰু সৰুকৈ কাটি কিনে ভাজি লৈছে, আৰু এয়া তেজপাত লৈছে। ফ্ৰেণ্ড, এয়া কেৰাহীত তেল দিছে, তেলখিনি ভালকৈ গৰম হ'বলৈ দিয়া হৈছে। তেলখিনি গৰম হৈ উঠিলে ইয়াত তেজপাত আৰু পিঁয়াজখিনি ভাজি ল'ব। তেলত এয়া তেজপাতখিনি দি দিছে। তেজপাতখিনি ভাজি হৈ গ'লে ইয়াতে পিঁয়াজ দি। ফ্ৰেণ্ড, কেৰাহীত এয়া পিঁয়াজখিনি দিছে, দি কিনে এইখিনি ভাজি লৈছে। এইখিনি ভাজি হোৱাৰ পিছত দেখুৱাই আছোঁ। এয়া পিঁয়াজখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াত পাৰ মাংসখিনি দি দিছে। পাৰ মাংস ইয়াতে দুটা আছে। পাৰ মাংসখিনি কিছু সময় ভাজি লোৱা হ'ব। এয়া মাংসখিনি কিছু পৰিমাণে ভজা হৈছে। ইয়াতে এতিয়া নিমখ আৰু হালধিখিনি দি দিছে। এইটো নিজৰ পৰিমাণ অনুযায়ী দিছে। এয়া নিমখ হালধিখিনি দি কিনে আৰু কিছু পৰিমাণে ভাজি লৈছে। মাংসখিনি ভাজি হৈ যোৱাত এতিয়া আদা বটাখিনি দি দিছে, আৰু জিৰা আৰু নহৰু যিখিনি বটি থৈছিলে সেইখিনি দি দিছে। একচুৱেলি মোৰ ননন্দজনীয়ে কথা ক'বলৈ লাজ পাইছে, যে কোচৰাজ মাংসে কয় যে, সেইকাৰণত ক'বলৈ বেয়া পাইছে। লগতে ইয়াত জলকীয়া বটাখিনিও দি দিছে। ভাজি নিয়ে কৰে আলু আৰু কলম নখা দেওয়া লাগবে। ভাজি নিয়ে আলু আৰু কলম নখা দিম। এইখিনি অলপ ভাজি লৈ কল পচলাখিনি আৰু ভাজি থোৱা আলুখিনি দি দিছে ইয়াতে। ভাজা হৈ গৈছে, জল দিম। পানীৰ পৰিমাণটো আপোনালোকে নিজৰ অনুমান অনুযায়ী দিব। উতলি হয়ে গেছে, গরম মশলা দিম, গরম মশলা দিয়ে নামাই দিম।
আঞ্জাখন অলৰেডি হৈ গ'ল এতিয়া ইয়াক নমাই থ'ব আপোনাক মই বাতি এটাত ভাজি দেখাই দি আছোঁ ফ্ৰেণ্ড সেয়া কলপচলাৰে পাৰ মাংস বনাই ৰেডি হৈ গ'ল এতিয়া মই মামীক টেষ্ট কৰিব দিম এইজনী আমাৰ মাজু মামী মানে মোৰ মামী শাহু মামী টেষ্ট কৰি ক'ব কেনেকুৱা হৈছে খাই চাওকচোন খাই দেখক কেনেকুৱা হৈছে কেনেকুৱা হৈছে তৰকাৰী ভাল হৈছে ভাল হৈছে কিমান ভাল হৈছে বিৰাট ভাল হৈছে দেখিবলৈ ফ্ৰেণ্ড দেখিবলৈ খুবেই ধুনীয়া হৈছে খাবলৈও টেষ্টি হৈছে মামে খাইছে অলৰেডি ক'লেই এইটো খুবেই ধুনীয়া হৈছে আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব কেনেকুৱা পায় জনাবচোন এটা চাকিয়ে সেই ভালো হয়েছে বউয়ের চ্যানেলটা দেখবেন সবাই মিলে আশীর্বাদ করবেন সবাই লাইক করবেন সাবস্ক্রাইব করে দিব সাবস্ক্রাইব করে দিব চ্যানেলটো চ্যানেলটো যাতে আগে যায় ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ